নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী। মই আপোনালোকক SSC GD আসাম পুলিচ 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে কুৱেশ্যন এনচাৰ কৰাম আৰু অতি আপোনালোকে যাতে বুজি পায় সেই হিচাপে সহজ আৰু সৰল পদ্ধতি আৰু কম সময়ত ওলোৱা ৰিজনিং মেথৰ অংককেইটা আৰু ৰিজনিং কেইটা শিকাম। আপোনালোকে চাওক আৰু ভিডিঅ'টো বুজি পালে ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনালোকক এই ভিডিঅ'টোৰ পৰা কিবা আগন্তুক দিনত শিকিব পায় আৰু SSC GD বা আসাম পুলিচৰ বাবে আপোনালোকক এক্সামৰ কাৰণে সহায় হ'ব। আহক বন্ধুসকল, আমি মেথৰ কেইটামান অংকৰ কেইটামান কুৱেশ্যন এনচাৰ কৰোঁ। চাওক বন্ধুসকল, ইয়াত দিয়া আছে বৰ্তমান এক্সৰ বয়স ৩৫ বছৰ আৰু ৱাইৰ বয়স ১৬ বছৰ। তেন্তে কিমান বছৰৰ পাছত এক্সৰ বয়স ৱাইৰ বয়সৰ দুগুণ হ'ব? চাওক বন্ধুসকল, এইটো আমি অংক দেখিলে ভয় কৰোঁ, আমাক কঠিন যেনেকৈ লাগে, কিন্তু ইয়াৰ কৰাৰ পদ্ধতি আপুনি চালে বহুত সহজ আৰু অতি কম সময়ত ইয়াৰ এনচাৰটো ওলাব পাৰিব। চাওক, আজি মই আপোনাক শিকাই দিওঁ কেনেকৈ কৰে ইয়াৰ। চাওক, ইয়াত ভালকৈ আপুনি কুৱেশ্যনটো বুজি ল'ব। প্ৰথমে ইয়াত চাওক, এক্সৰ বয়স ৩৫ বছৰ আৰু এইটো চাওক, এক্সৰ বয়স ৩৫ বছৰ আৰু ৱাইৰ বয়স ১৬ বছৰ। তেন্তে কিমান বছৰৰ পাছত এক্সৰ বয়স আৰু ৱাইৰ বয়সৰ দুগুণ হ'ব? মানে এক্সৰ বয়স কিমান বছৰৰ পাছত এক্সৰ বয়স ইমান বেছি হ'ব যে ৱাইৰ বয়সৰ দুগুণ হ'ব। আহক, এই হিচাপেদি আমি প্ৰথমে ইয়াৰ অপশ্যন যিমান অপশ্যন আছে তাৰ পৰা ষ্টাৰ্ট কৰোঁ। প্ৰথমে চাওক, এইটো 2 বছৰ ধৰিলোঁ, ঠিক আছে। এতিয়া চাওক, ৩৫ বছৰ, বৰ্তমান এক্সৰ বয়স কিমান আছে? ৩৫ বছৰ, ঠিক আছে। এতিয়া আৰু ৱাইৰ বয়স কিমান আছে? ১৬ বছৰ, ঠিক আছে। এতিয়া ইয়াত 2 বছৰ আছে না, 2 বছৰ ইয়াত প্লাছ কৰিব। কিমান বছৰৰ পাছত কৈছে না, এতিয়া এনচাৰটো আমি দিব লাগিব 6, 7, 8। এইটো 8 বছৰ হৈ গ'ল আৰু এইটো 3 ৰ 3। এতিয়া ইয়াতো 2 প্লাছ কৰিব, ঠিক আছে। এইটো 6, 7, 8, 8 আৰু 1। এইটো 38 টো 18 হ'ল নেকি? হ'ল নে? 30 মানে 18 37 হয় না 38 হয়? 37 হয়, সেইকাৰণে 18 38 নহয়। ইয়াৰ দুগুণ হোৱা নাই, বেছিয়ে হৈ গ'ল, মানে দুগুণ হ'ব লাগিব না। সেইকাৰণে এতিয়া চাওক, এতিয়া আমি এইটো মুচি লওঁ। এতিয়া অপশ্যন বিৰ পৰা ধৰি লওঁ। চাওক, এক্সৰ বয়স 37 বছৰ, ঠিক আছে। এতিয়া ৱাইৰ বয়স বৰ্তমান কিমান আছে? 16 বছৰ। এতিয়া অপশ্যন 4ৰ পৰা বয়স, এই অপশ্যন বিৰ পৰা হয় 37 বছৰ এক্সৰ এতিয়া আছে, মানে 137 বছৰ আছে। এতিয়া 4 বছৰ পাছত ইয়াৰ বয়স কিমান হ'ব? 40 বছৰ। এতিয়া 16 ইয়াত আছে ন এক্স ৱাইৰ, ইয়াৰ 4 বছৰৰ পাছত কিমান হ'ব? 20 বছৰ হ'ল না? চাওক, এতিয়া ইয়াৰ দুগুণ হ'লে নহয় ৱাইৰ বয়স। চাওক, মানে অতি কম সময়ত ওলাব পাৰে আপুনি, পদ্ধতিটো গম পালে মানে। চাওক, অপশ্যন এতিয়া চাওক, 20 কিমান? 40। চাওক, ইয়াৰ অপশ্যনটো মানে কোনটো হ'ব? আমাৰ অপশ্যনটো হ'ব আপোনাৰ এইটো 4 বছৰ। দেখিনে বন্ধুসকল, অতি কম সময়তে আপোনালোকে মেথৰ পদ্ধতি জানিলে মানে কম সময়তে কুৱেশ্যনৰ এনচাৰটো কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব, যাতে আপোনাক আগন্তুক দিনত আৰু মেথ আৰু ৰিজনিং অতি কম সময়তে ওলাব মই শিকাওঁ। আহক বন্ধুসকল, এতিয়া নেক্সট এটা মেথৰ কুৱেশ্যন এনচাৰটো কৰি ল'ম। আহক বন্ধুসকল, এতিয়া মেথছৰ আৰু এটা কুৱেশ্যনৰ এনচাৰ কৰি ল'ম। অতি সহজ আৰু সৰল পদ্ধতিৰে আমি আজি আপোনাক এনেকুৱা মেথছৰ কুৱেশ্যন এনচাৰ কৰাব শিকাওঁ। চাওক, ইয়াত দিয়া আছে, যদি এখন গাড়ীৰ মূল্য 1 লাখ হয় আৰু প্ৰতি বছৰে সেই গাড়ীৰ 10% মূল্য হ্ৰাস হয়, তেন্তে 5 বছৰৰ পাছত গাড়ীৰ মূল্য কিমান হ'ব? আমি অংকৰ কুৱেশ্যন দেখিলে মানে আমি বুজি নাপাওঁ, সেইকাৰণে আমাক টান লাগে। টানো থাকে, কিন্তু ইয়াক কৰাৰ পদ্ধতিটো আপুনি বুজি পালে অতি কম সময়তে ইয়াৰ এনচাৰটো ওলাব পাৰোঁ। আহক, আমি ইয়াৰ আজি এনচাৰ কেনেকৈ ওলাম আপোনাক শিকাই লওঁ। ইয়াত দিয়া আছে, যদি এখন গাড়ীৰ মূল্য 1 লাখ টকা হয়, 5 বছৰলৈকে ইয়াৰ গাড়ীৰ মূল্য বছৰে 10% কমি যায়। মানে যেনেকৈ 1 লাখ আছে নহয়, আপোনাৰ 1 লাখ আছে, আজি 1 লাখ দিলে কালি মানে নেক্সট ইয়াৰত আপোনাৰ 1 লাখৰ পৰা 10% দিব নালাগে, ছুট আছে। সেই হিচাপে তাৰ নেক্সট ইয়াৰত 10% আকৌ ছুট আছে, মানে 10% কমি যায় ইয়াৰ মূল্যটো। সেই হিচাপে আৰু ইয়াৰ মানে 5 বছৰলৈকে ইয়াৰ মূল্য কিমান হৈ যাব এইটোৱে খুজিছে।
5 বছৰলৈকে ইয়াৰ মূল্য 10% কমি গ'লে প্ৰত্যেক বছৰে তো ইয়াৰ মূল্য 5 বছৰলৈকে কিমান থাকিব আহক ইয়াৰ কেনেকৈ শ্বৰ্ট ট্ৰিপত আমি কৰিম ইয়াত চাওক এখন গাড়ীৰ মূল্য 1 লাখ হয়নে 1 লাখ চাওক 1 লাখ আছে ইয়াত 5 বছৰলৈকে এতিয়া 5 বছৰ কেনেকৈ লিখিবে এইটো 10 100 ভাগৰ 90 এইটো প্ৰত্যেক বছৰত 10% কমি গ'ল সেইকাৰণে এইটো নম্বৰ এক বছৰ এইটো 2 বছৰ 10% কমি গ'ল এইটো 3 বছৰ এইটো 4 বছৰ আৰু এইটো 5 বছৰ 5 বছৰলৈকে এইটো আপুনি ইয়াৰ পইচাটো কমাই দিলে তো ইয়াৰ মূল্য কিমান হ'ব 5 বছৰলৈকে এতিয়া চাওক এইটো চাওক লাষ্টৰ সব জিৰো কাটি ল'ব কেইটা জিৰো আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা জিৰো হ'ল না এতিয়া ইয়াত কাটি ল'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা এইটো দহটা কাটি গ'ল নহয় এতিয়া কিমান থাকিল ইয়াত চাব কিমান থাকি গ'ল ন থাকি গৈছে এইটো এটা ন এইটো এনেকৈ এইটো ন পূৰণ ন আৰু 5টা ন থাকি গ'ল ঠিক আছে বন্ধুসকল বুজি পালে চাগে এইটো ন থাকি গ'ল চব শূন্য কাটি গোৱাৰ পাছত ইয়াৰ পাছত চাওক অতি কম সহজতে আপুনি ওলাব পাৰিব এতিয়া ন থাকি গ'ল 5টা ন থাকি গৈছে 1 2 3 4 5 এতিয়া ইহঁতক কেনেকৈ পূৰণ কৰিব চাওক 9 81 পৰা 9 আপুনি এইটো 3টা ন পূৰণ কৰিলে কিমান পাব 729 ঠিক আছে 729ৰ পাছত আপুনি এইটো দুটা ন আকৌ পূৰণ কৰিব কিমান হ'ব 81 এতিয়া এটা কৰিব 81 9 এগুণ 9 লাষ্টৰ সংখ্যা পালে নহয় এইটো ন পোৱাৰ লগে লগে আপুনি কি ইয়াৰ ন পোৱাৰ লগে লগে লাষ্টৰ অংকটো ন পোৱাৰ লগে লগে আপুনি এনচাৰটো চাব ইয়াত ন কাৰৰে আছে ইয়াত চাওক ইয়াত জিৰ' কিন্তু ইয়াত 4 নম্বৰৰ অপশ্যনত ইয়াত চাওক ইয়াত 4 নম্বৰ অপশ্যনত ন আছে মানে 729ৰ পৰা 29ৰ লগত 81 মানে 5টা ন পূৰণ কৰিলে কিমান হয় এইটো হয় চাব এইটো মানে কম সময়তে ওলাবৰ কাৰণে এইটো 9 এগুণ আমি এইটো 9 এগুণ 9 পোৱাৰ লগে লগে আমি গম পাওঁ যে অপশ্যনত কোনটোত ন আছে ইয়াত ন আছে চাওক জলদি পটকৈ ওলাই যায় এইটো হিচাপে এনেকৈ হিচাপে দি আপুনি ইয়াৰ কুৱেশ্যনৰ এনচাৰ কম সময়তে ওলাব পাৰিব বন্ধুসকল ভিডিঅ'টো বুজি পালে ছাবস্ক্ৰাইব এটা কৰিব অতি কম সময়তে মই আপোনালোকক ভিডিঅ'টো বনাওঁ আৰু চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আগন্তুক দিনত আপোনালোকক ৰিজনিং মেথ আৰু সকলোকে এই ভিডিঅ'টো দিয়ে ইউটিউবৰ পৰা আপোনালোকে শিকিব পাৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ